হাই গাইজ মোৰ ভিজিএছএম গ্ৰুপটোত মানে ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম। চ' মই এটা ভিডিঅ' বনাইছোঁ, যিটো ভিডিঅ' হৈছে আমাৰ শিক্ষানগৰীৰ ওপৰত, পাঠশালাৰ শিক্ষানগৰীৰ ওপৰত এটা ভিডিঅ' বনোৱা আছে। মানে ভিডিঅ'টোত দেখুৱাবলগীয়া মানে আমাৰ পাঠশালা টাউনখন আৰু যিখিনি আমাৰ চাব লগা বস্তু আছে, মানে যিবিলাক চাব লগা ঠাই আছে, সেইখিনি এটা সৰু শ্বৰ্ট ভিডিঅ' বনাইছোঁ। আৰু সেই ভিডিঅ'টো মই আপোনাৰ আগত প্ৰস্তুত কৰিব ওলাইছোঁ। চ' ভিডিঅ'টো কেনেকুৱা হৈছে নিশ্চয় এবাৰ জনালে ভাল পাম। চ' ভিডিঅ'টো কেনেকুৱা হয় আপোনালোকে মোক কমেণ্টৰ জৰিয়তে জনাব পাৰিব, আৰু কিবা যদি ভুল হৈছে চ' সেইটো শুধৰণি কৰিবৰ কাৰণে কমেণ্টত আপোনালোকে জনাব। চ' আপোনালোকে ভিডিঅ'টো কেনেকুৱা পায় এবাৰ চাই ল'ব। ধন্যবাদ। बॉयज आओ अपनी जांघों पर हाथ रखकर कसम खाएं, आज उनके छक्के छुड़ा देंगे। हमका चाहिए बदला। It's a friendly match माही। हम कोनों के माही वाही नाही, ये है हमरी तलवार और ये तोप का गोला। कौन बोला? माही तुम स्निकर्स खाओ। काहे? क्योंकि जब भूख लगती है ना, इवन कैप्टन को लूजेस हिज कूल। अब ठीक है? ठीक है। हंगर अच्छे अच्छों को बदल देता है। स्निकर्स में है नट्स, चॉकलेट और कैरमल। हंग्री? ग्रैब अ स्निकर्स। बॉयज यू फीलिंग বিখাল নীলা আকাশৰ তলত আমাৰে পাঠশালা, তোমাতেই ৰচো তোমাতেই গঢ়ো সপোনৰ জেমেলা। আশাৰ ফুল পাহ ফুলিব শিকিলে তোমাৰ বুকুতে জানা, সংস্কৃতিৰে মিলন ভূমি তুমি আদৰৰে পাঠশালা। তেজৰ দৰে যে বৈ থাকা হিৰে হিৰে যে তুমি, হীৰাৰ দৰে জিলিকি থাকা হৃদয়ৰে কোণত তুমি। বিশাল নীলা আকাশৰ তলত আমাৰে পাঠশালা, তোমাতে ৰচো তোমাতেই গঢ়ো সপোনৰ জেমেলা। সপোন বান্ধি সদায় আহে হেজাৰ শিক্ষাৰ্থী, কাৰণ তুমি এইটো শিক্ষানগৰী। তোমাৰ বুকুতে কটনৰ সাজেৰে নাট অভিনয় হয় সৃষ্টি, তুমি এইটো অসমৰে হোৱা নাট্য নগৰী। কত মণি ক্ষীৰে পদধূলিৰে আৱৰা
চাপৰি